পুনৰবাৰ এক্সপ্ল'ৰ উইথ সুৰক্ষিতাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ যোৰহাটৰ অন্যতম এডোখৰ প্ৰিয় ঠাইৰ পৰা। ঠাইখন হৈছে যোৰহাট চাৰ্কিট হাউচৰ ফ্ৰণ্টৰ পৰা। খুবেই প্ৰিয়। কোনো প্লেনিং নোহোৱাকৈ ওলাই গৈছিলোঁ অলপমান ফুৰিম বুলি, কিন্তু হঠাতে এফালৈ যাম বুলি সিদ্ধান্ত ল'লোঁ। গতিকে আপোনালোককো ভাবিলোঁ লৈ যাওঁ। সেই ভিডিঅ'টো এই ঠাইৰ পৰা আৰম্ভ কৰিলোঁ। পাই গ'লোঁ সি বৰুৱা চাৰিআলি, আৰু আমি যাম এতিয়া বৰুৱা চাৰিআলিৰ পৰা বাওঁফালে। কাৰণ আমি য'ত গৈ আছোঁ তাত আমি যাব লাগিব এই বাটেৰে। আপোনালোকে চাগে সৌ গেটখন দেখি ভাবিছে যে চুকাফা সমন্বয় ক্ষেত্ৰ গৈ আছে, কিন্তু নহয়। আমি চুকাফা সমন্বয় ক্ষেত্ৰ পোৱাৰ আগত বাওঁফালে এটা তিনিআলি হৈছে, এইফালে সোমাই যাম। সোমাই অলপ দূৰ মানে 7 কিলোমিটাৰমান প্ৰায় যাব লাগিব। আহি আমাৰো 4-5 কিলোমিটাৰমান আছে। ইয়াত দেখিছেই 4.8 কিলোমিটাৰ আছে। খুব এটা ধুনীয়া ৰাস্তা, বাগানৰ মাজে মাজে আমি গৈ আছোঁ। গৈ এতিয়া পাই যামগৈ আমি য'ত গৈ আছোঁ। আপোনালোকে আগলৈ চাই থাককচোন আমি ক'ত গৈ আছোঁ, আৰু অলপমান সময় আৰু পামগৈ। আমি গৈ আছোঁ কাজিৰঙা গল্ফ ৰিজৰ্ট। কোন কোন আহিছে বাৰু ইয়ালৈ, আৰু কোন কোন অহা নাই তেওঁলোকে নিশ্চয় আহিব। খুব ধুনীয়া জেগা, আৰু এই যে গছ-গছনিৰ মাজৰ এই সেউজীয়া পৰিৱেশটো মোৰ খুব বেছি ভাল লাগে। ৰিলেক্স হ'বৰ কাৰণে হেলমেটটো খুলি ল'লোঁ, আৰু ভিতৰলৈ এতিয়া সোমাই যাওঁ ব'লক। আপোনালোকক এইখিনিতে কৈ থওঁ যে আহিলে অকণমান সোনকালে আহিব, কাৰণ পিছবেলা সময়খিনিত এনেকুৱা দিনত সোনকালে আন্ধাৰ হৈ যায়। মোৰ যোৱাটো দেৰি হ'ল, গতিকে আমি বেছি সময় অতিবাহিত কৰিব নোৱাৰিলোঁ, কিন্তু যিমান সময় থাকিলোঁ সেয়া আপোনালোকক দেখুৱাই গৈছোঁ ভিডিঅ'টো। গতিকে ভিডিঅ'টো আগলৈ চাই যাওকচোন। ইয়াৰ সোমাবলৈ আপোনালোকক পাৰ পাৰ্চন 250 ৰুপিজ পে' কৰিব লাগিব, আৰু এই 250 ৰুপিজটো আপোনালোকৰ এনেই নাযায়। এই 250 ৰুপিজটো ভিতৰত থকা ৰিজৰ্টখনত আপোনালোকে খাব পাৰিব। এই 250 ৰুপিজটোৰ ওপৰত যদি আপোনালোকে খায় তেতিয়াহ'লে পে' কৰিব লাগিব। এতিয়া আহকচোন আমি কাজিৰঙা গল্ফৰ ভিডিঅ'বোৰ চাওঁ, আৰু কাজিৰঙা গল্ফৰ বাহিৰৰ দৃশ্যবোৰ আপোনালোকক দেখাইছোঁ চাওক, আৰু ভিতৰৰো দেখাইছোঁ। গতিকে ভিডিঅ'টো আগলৈ চাই থাকক, আৰু যদি ভাল লাগে মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। গতিকে ভিডিঅ'টো আগলৈ চাওঁ ব'লকচোন। বৰষুণ দিছিলে লিলি। যিহেতু আমি যোৱাৰ অলপমান আগত বৰষুণ দিছিলে, গতিকে আমি খোজকাঢ়ি বৰ এটা ভাল নাপালোঁ, কাৰণ পানী সোমাই গৈছে। আৰু বাহিৰত বহিবলৈও তুচকবোৰ সোমোৱাই ৰাখিছিলে, সেই ভিতৰতে বহিলোঁ। আৰু বতৰটো যিহেতু বেয়া, সোনকালে ঘূৰি আহিম বুলি আমি পটাপট অৰ্ডাৰটো দিলোঁ, আৰু সোনকালে খাই বৈ আমি গুচি আহিলোঁ। আমিনো কি খালোঁ, তাতনো কিমান কি কৰিলোঁ, আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাককচোন, আৰু যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিব। তুমি এনেকৈ খাই দিয়া চাগে, আৰু হয়তো বেলেগলৈ এয়া হৈ গ'ল ৰিজৰ্টৰ ভিতৰৰ দৃশ্য। আমি পটাপট খাই ল'লোঁ, কাৰণ ইতিমধ্যে সন্ধিয়া হৈ আহিছে, আৰু বাহিৰত ওলাই আহি দেখোঁ মানে পৰিৱেশ এনেকুৱা হ'লেই। গতিকে সোনকালেই ঘৰলৈ আহিবলৈ ঠিক কৰিলোঁ, আৰু আমি ঘৰ মোৱাবহি হ'লোঁ। আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।